কেলা বীৰ লাচিত সেনা সংগঠনৰ নাম লৈ অবৈধ দম দিব আহিছ তেনেকুৱা দম দাদাগিৰি যতে ততে নাখাটে সেয়া বীৰ লাচিত সেনা সংগঠনেই হওক নাইবা আমেৰিকান মিলিটাৰী নহওক কিয় তেনেকুৱা দম ঘেণ্টাৰ অবৈধ দাদাগিৰি কুকুৰহে দিয়ে নিজৰ এটা সীমাবদ্ধ এৰিয়াত বুজিছ আৰু তোৰ দৰে মক্কেল নহয় বীৰ লাচিত সেনা সংগঠনৰ যিমান কৰ্মী আছে আজিলৈকে তেওঁলোককতো চোৱা নাই ক'ৰবাত অবৈধ দম দেখুৱাত Actually, they are respectable কৰ্মকৰ্তাসকল of বীৰ লাচিত সেনা সংগঠন আমি জানো বীৰ লাচিত সেনা সংগঠন এটা সক্ৰিয় সংগঠন যিটো সংগঠনে অসমীয়া জাতিৰ কাৰণে ভাল কাম কৰি আহিছে আৰু কৰি আছে কিন্তু আমাৰ অসমত কিছুমান ভাইৰাছ ওলাইছে যিসকলে বীৰ লাচিত সেনা সংগঠনৰ নাম লৈ অবৈধ দাদাগিৰি কৰি আছে আৰু গুণ্ডাগিৰি কৰি আছে আৰু সেই সকলৰ বাবে আমাৰ অসমখন আজি বদনাম হৈ আছে সো লাচিত বীৰ সেনা সংগঠনৰ সুকৰ্মীসকলৰ ওচৰত মোৰ আশা ৰাখিছো তেনেকুৱা অবৈধভাৱে আপোনালোকৰ নাম লৈ অসমীয়া গুণ্ডাগিৰি কৰা সকলক দমন কৰে যেন আৰু যদি দমন নকৰি আপোনালোকে তেওঁলোকক সাপোৰ্ট কৰে তেনেহলে আপোনালোকৰ লাচিত বীৰ সেনা সংগঠনক অবৈধ বুলি ঘোষণা কৰিবলৈ বাধ্য হ'ম আৰু ভাই আপোনাৰ নাম কি মই নাজানো মোৰ ওপৰত ভিডিঅ' বনাইছে আপুনি ভাল কথা আৰু আপোনাৰ ভিডিঅ' চাইছো মই ঠিকই কৈছে আপুনি অসমীয়াৰ ওপৰত কোনোবাই বেয়াকে ক'ব অসমীয়া জাতিটোক বদনাম কৰিব তাক সহজে এৰা নহব yes I agree with you কিন্তু ভাই মোৰ ভিডিঅ'টো ভালকে চাই লৈ সেই কথাটো কোৱা ভাল আছিল ভিডিঅ' বুজি নাপাই এনে ৰস নকৰিবা যাকে তাকে আৰু তই কেলা শুন কমেণ্টত যে ইমান দম দিছ আবে তেনেকুৱা দম যতে ততে নাখাতে বুজিছ সেয়া দিন গ'ল অবৈধ অসমীয়া দাদাগিৰি গুণ্ডাগিৰি কৰাৰ দিন গ'ল পাহৰি যা সেয়া দিন I know you can't understand my words cause you have no sense no brains so you can go past YouTube and search how to clean brain then you can come my comment section and comment me okay otherwise if you disturb me I will snipe you আজিৰ পৰা তেনেকুৱা অবৈধ অসমীয়াগিৰি বন্ধ কৰ ভাই মোৰ মন গলে অসমীয়া কম মন নগলে হিন্দী ইংলিছ কম তাতে কি ঘেণ্টা কৰিবি কৰি থাক শিলচৰৰ মানুহ অসমত অসমীয়া কথা নকোৱাৰ বাবে অবৈধ দাদাগিৰি মাৰিছ দম দিছ গুণ্ডাগিৰি কৰিছ ডট 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 এয়া কিংজমৰ ৰাজ্য নহয় কেলা অসমীয়া ভাষা নকোৱাৰ কাৰণে নজনাৰ কাৰণে যাকে তাকে দম দিবি অবৈধ অসমীয়াগিৰি দেখাবি গুণ্ডাগিৰি কৰিবি আজিৰ পৰা তেনেকুৱা নচলিব মাইণ্ডেড এটা টপিকৰ ওপৰত দুটা ভিডিঅ' বনাই দিছো তথাপিও বুজি নাপায় আপোনালোকে না মানে কি মই অসমীয়া ভালকে নাজানো হেয়ে বুজি নাপায় তো সো আপোনালোকৰ অসমীয়া কোৱা অসমীয়া এজন অভিজ্ঞ ব্যক্তিৰ এটা ভিডিঅ' দিছো মই আপোনালোকে চাই লওক তেতিয়াহে বুজি পাব ওকে কাৰণ আমি যেতিয়া নিজকে অসমীয়া অসমীয়া বুলি কৈ আমাৰ পৰা মেঘালয় গুচি গ'ল আজি এটা কথা অসমীয়া ভাষা সবকে ইম্প'জ কৰিবলৈ গ'লো আজি বড়োসকলে নিজকে অসমীয়া বুলি ক'বলৈ কিয় এৰিলে কাৰ্বিসকলে মিচিংসকলে প্ৰত্যেক জাতি জনগোষ্ঠীয়ে নিজকে অসমীয়া নহয় বুলি ক'বলৈ কিয় এৰিলে কাৰণ আমাৰ এই উগ্ৰ অসমীয়া জাতীয়তাবাদ যিটো কোনো মূল্যহীন বুলি কৈছোঁ মই বিভিন্ন সময়ত কৈছোঁ যেতিয়ালৈকে আমি অসমীয়া হৈ থাকিলোঁ আমি সকলো ভাগ ভাগ হৈ গ'লোঁ অসমৰ ভাষা চলিছিল শ্বিলঙত ৰাজধানী শ্বিলঙত আছিল কিয় নোহোৱা হ'ল অসমীয়াক কিয় খেদিব লগা হ'ল তাৰ বাবে দায়ী কোন বুজি পাইছে এতিয়া যাবাই না আৰু বাৰ বাৰ যে কৈ আছো মোক বাংলাদেশী বুলি তই অসমীয়া নাজানা বাংলাদেশী তই কোন হয় বে ক'ত থাকা বে তোৰ অসমত কি হিষ্ট্ৰী আছে বে বাৰ বাৰ যে সুধি আছ ল গুগলত চাৰ্চ কৰিছা হু ৱাজ দ্য আলিমেছ তেতিয়া গম পাই যাবি মই কোন হয় আৰু কি এ বাৰ বাৰ কমেণ্টত দি আছা মিয়া 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 কেলা কি মিয়া 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 ক'ত পোৱা ভাটিয়া জনগোষ্ঠী হয় আৰু তেওঁলোকৰ যদি হিষ্ট্ৰী ক'ব লাগে তেনেহ'লে আৰু এটা ভিডিঅ' বনাই আছো মিয়া নহয় ভাটিয়া হয় আৰু তেওঁলোকেও অসমৰ ভূমিপুত্ৰ হয় বুজিছ কোন বাংলাদেশী আছে ওলাই দি ভাই আমিও সহযোগ কৰিম NRC হৈ আছে সহযোগ আমাৰ সংগঠনেও কৰি আছে কিন্তু অবৈধভাৱে বাংলাদেশীৰ নামত মিয়াৰ নামত এনেকুৱা দম বেলেগক দি নাথাকিবি বেলেগক ইনচাল্ট নকৰিবি বেলেগক জাজ নকৰিবি ভাষাৰ ওপৰত অকে আৰু তই মোক চাৰ্টিফিকেট দিব নালাগে তো মই অসমীয়া নে কি তই ক'লেও মই অসমীয়া নক'লেও মই অসমীয়া চাৰ্চ কৰিছা গুগলত অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন তই ক'ব নালাগে বুজিছ আমি নিজে জানো আমি অসমীয়া নে কি আই এম এ আছামিজ ইণ্ডিয়ান কজ মুছলিম মনত ৰাখিবি বাৰ বাৰ মত পুছনা অকে আৰু যে কমেণ্টত দম দিছ কেছ কৰিবি মোৰ নামত কেছ ফাইল কৰিবি তই মোৰ বাল মেৰা বাল ভি বাকা নেহি কৰ সকতা তু যা কৰ লে
আৰু গাইজ মোৰ ৱেল উইচাৰসকলক কৈছোঁ মই যিমান ঘাটিয়া কমেণ্ট কৰিছে মোৰ কমেণ্ট বক্সত সেই কমেণ্টবোৰৰ ৰিপ্লাই দিব নালাগে হয় সেই কমেণ্টবোৰ চাই খং উঠিবই বাংলাদেশী যাকে তাকে কৈ আছে ভাষাৰ ওপৰত ভিত্তি কৰি জাজ কৰি আছে তই মিয়া তই গেদা অমুক তমুক বুলি কৈছে খংটো উঠিবই কিন্তু ৰিপ্লাই নিদিব ইহুনে যদি কয় একো নহয় কিন্তু তুমি আৰু মই কোৱাৰ লগে লগে একদম বেলেগ কিবা হৈ যাব অসমীয়া নাজানিলে বাংলাদেশী আৰু অসমীয়া নাজানিলে ই অসমত থাকিব নোৱাৰে ইটোৰ লগত যদি কোনোবা একমত নাইবা দ্বিমত তেনেহ'লে কমেণ্ট কৰকচোন চাম তে হ'ব বেছি নকওঁ যিসকলে বুজি পাব লাগে তেওঁলোকেতো বুজি পাবই আৰু যিসকলৰ ব্ৰেইন ৱাছ কৰা আছে তেওঁলোকেতো কেতিয়াও বুজি নাপায় তেওঁলোকৰ কথা বাদ দিয়ক যিসকলে বুজি পাইছে তেওঁলোকে কমেণ্ট কৰিব ভাল ভাল কমেণ্ট কৰিব বুলি আশা কৰিছোঁ তেনেকুৱা বেয়া কমেণ্টৰ যাতে ৰিপ্লাই কোনোৱে নিদিয়ে तो वीडियो को करते हैं यहाँ से ख़त्म तब तक लिए हंसते रहो सारी ज़िंदगी खुशियाँ बांटते रहो प्यार से यस मैं तो भालके हिंदी नहीं जानता है तो क्या करूँ मैं और অসমীয়া तो भालके नाजानो সেয়ে মই বাংলাদেশী নাকি বে ভালকে শুনি ল কেলা অসম ভাৰতৰ এটা ৰাজ্য ই এটা স্বাধীন ৰাষ্ট্ৰ নহয় আৰু ভাৰতত হিন্দী ভাষাটো অফিচিয়েল ভাষা হয় সেয়ে অসমতো হিন্দী ভাষা ক'ব পাৰি অসমীয়া নাজানিলেও হিন্দীতে চলিব অ'কে বেছি লেভেল দি থাকিব নালাগে